নমস্কাৰ ফ্ৰেণ্ড, এটা নতুন আপডেট লৈ আহিছোঁ। আপডেটটো কিছু সময় আগতে মই দিছিলোঁ, যদিও কিছুমানে ভিডিঅ'টো কমপ্লিট চোৱা নাই বা মোক সুধি আছে যে অসম পুলিচৰ আপডেট বাট বেলেগ দেখুৱাই আছা। ফ্ৰেণ্ড, আপডেটটোৰ বিষয়ে কমপ্লিট মই কৈ আছোঁ। এইবাৰ সৰুকৈ ভিডিঅ' এটা বনাইছোঁ। কমপ্লিট কৰাৰ আগতে যিখিনি নতুন ফ্ৰেণ্ডে আজি প্ৰথমবাৰৰ বাবে মোৰ এই চেনেলটো চাইছে, এনেকুৱা ধৰণৰ আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তলৰ ফালে ছাবস্ক্ৰাইব ন অপশ্যনটো লিখা আছে, ক্লিক কৰি ছাবস্ক্ৰাইব হৈ যাব। ইয়াত মই চাকৰি সম্পৰ্কে বিভিন্ন আপডেট দি থাকোঁ। কি নতুন চাকৰি আহিল, কি চাকৰি কেতিয়া এডমিট দিব, বাকী চাকৰি ৰিজাল্ট দিব পৰা আশা আছে কেতিয়া, কিমান কাটমাৰ্ক আহিব পাৰে, সকলোবোৰ আপডেট ইয়াত পাব। বলক ভিডিঅ' আৰম্ভ কৰোঁ ফ্ৰেণ্ড। ইয়াত যিটো জেল ৱাৰ্ডাৰ পোষ্ট আছিল, তাত ফ্ৰেণ্ড 135টা পোষ্ট আছিল, মেলৰ 124টা আছিল, 11টা ফিমেলৰ আছিল। ফ্ৰেণ্ড, ইয়াৰ এডমিট কাৰ্ড অতি সোনকালে দিব বুলি দেখুৱাইছে, বাট চাওঁ বলকচোন কেতিয়া দিয়ে এডমিট কাৰ্ড ইয়াৰ। ফ্ৰেণ্ড, আছাম পুলিচ যিটো জেল ৱাৰ্ডাৰ, এইটো নৱেম্বৰ টু ডিচেম্বৰ দেখুৱাইছে ফিজিকেল টেষ্ট। ফ্ৰেণ্ড, নৱেম্বৰটো মুঠেই নে ডিচেম্বৰত এইটো ক'ব নোৱাৰি, আশা কৰিব নোৱাৰি, কিন্তু জানুৱাৰীত ফিক্স আহিব। ফ্ৰেণ্ড, জানুৱাৰীৰ লাষ্টত আপোনাৰ আহিব পৰা খুবেই আশা আছে। ডিচেম্বৰটো আহিব পাৰে দেই, সেইটো কথা নহয়, কাৰণ জেল ৱাৰ্ডাৰৰ যিটো আগতে পোষ্টকেইটা ওলাইছিল ইয়াৰ গোটেইকেইটা পোষ্টতকৈ আহিব পাৰে ডিচেম্বৰত। ছেকেণ্ড যিটো সপ্তাহ আছে, ছেকেণ্ড সপ্তাহমানত আহি যাব পাৰে, বা তাৰ পিছতো আপোনাৰ যিটো ৰানিং আছে, ৰানিংটো আৰম্ভ হ'ব পাৰে। ফ্ৰেণ্ড, আপোনালোকে ৰানিং কৰি থাকক, কিয়নো ইয়াৰ আহি যাব পাৰে, ঠিক নাই, ক'ব নোৱাৰে, কিন্তু বহুত সময় হ'ল না, ইয়াত বস্তুটো ৰখি আছে, এতিয়ালৈকে অহাই নাই। আৰু ইমান 10-15 দিন আগতে গম পাব এক্সাম, যিটো আমাৰ ফিজিকেল টেষ্ট আছে তাৰ ৰানিঙৰ আগতে এভেইলেবল হেয়াৰ চোন দেখুৱাইছে। ফ্ৰেণ্ড, যিবিলাকে ইয়াত এপ্লাই কৰিছে ৰানিং কৰি থাকক, লাইক কৰি দিও ভিডিঅ'টো, আৰু এনেকুৱা আপডেট পাব। ছাবস্ক্ৰাইব কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিলে সকলো আপডেট পাব। ঠিক আছে ফ্ৰেণ্ড।